চবিৰে গ'ল ভাল দিছে গ'ল দেখছা গাইছ যে আত্মা গাভিন কেইটা কৈছিলোঁ সেইকেইটা আত্মা গাভিন গাইছ আহোঁ লণ্ডন খাওঁ খাই কি খাই ল'ব লণ্ডন খাওঁ বেলেগ নাখায় খালি লণ্ডন খাওঁ খাই লিফৰ আঁতৰ গাইছ 300 টকা দাম আঁতৰত তোৰ গাইছ ইমান ধুনীয়া গন্ধ পাক লোৱা হৈ যাবি গাইছ আঁতৰ क्या गंध है आटर गाइस गंध हेनी हे लोकेलू भाई हेलो गाइस वेलकम बैक टू आवर बेका ब्लॉग गाइस तो তাৰমানে আমি লক্ষী পূজাৰ কাৰণে আজি ইয়াতে ধান চিঙিব আহিছিলোঁ তো গাইছ এতিয়া আমি এখানে এই ধান চান ইয়াতে চিঙি উঠি আৰু গাইছ মানে আগত সেই তাতে তাৰমানে গাইছ মাছ আছে মাছ এই মাত্ৰ তাৰমানে ই ৰাখছে আমাৰ মানাছৰ হাতী দুই এতিয়া মাছ আছে এতিয়া তো আৰু গাইছ আৰু এটা কথা সেই সৰু তই যে কৈছিলি তোৰ আত্মা গাভিনটোক লণ্ডন খোৱা খুৱাম এইতে সৰু আহিবা পাৰা লণ্ডন খোৱা আছে এতে তো গাইজ যোনে ঘাঁহ কাটি এতিয়া হওক আৰু সৰু আহাৰ মেইন আত্মা গাভিনটোক খুৱাম এই সৰুতে আহংকাৰ আৰু আমি ধান ডিপাৰ্টমেণ্ট চিঙি গাইজ ঘৰত যাওঁ আৰু কি কৰিম ৰাকেশত যাম আমি লক্ষী পূজাৰ মন্দিৰ নিছে এই ফাংচন চাবহি আমাৰ মানাছৰ হাতীটোৱে মায়াবিনী গাইছে গাইজ জুবিনৰ গান আৰু জুবিনৰ ফেভৰেট তো গাইজ চিকাৰ কাই চাইছা কমেণ্টত কওকচোন আৰু গাইজ কোনোবাই চাদা খাই খাব কাজ চাদা বিকে লাপুটন নেকি গেলাও খাই গাইজ কি জেগাত আহিলো নিচা হৈছে মোৰ দাদা নহ'ব দিয়ক শিখৰো খাই গাইজ তাৰমানে ভাল বস্তুবিলাক খাব নালাগে দেই মই বাদ দিছিলোঁ মই তাৰমানে আগতে শিখৰ খাইছিলোঁ না মোক বাদ দিছোঁ মই চব সহা পহুৱাই গাই চাওঁ কি কেছ হা নহয় নেকি তো গাই চাওক পাথাৰখন কেনেহেন লাগছে মানাছৰ হাতীটোৰ লগত গাই শুনছে না ফাংচন আপোনালোকে শুনা নাই মই শুনি আছোঁ লাবু বল ধান কেইডালমান চিঙোৱা সঁচা ধান দিব আহিছোঁ মই লাবু ধান লওঁ কেইপাতমান তো গাইছ ধান চিঙো মানে লাবু চিঙছোঁ কেইপাতমান এনেকৈ চিঙিব এনেকৈ য়েছ বেবি তো গাইজ ধান চিঙি আছোঁ আমি লক্ষী পূজাৰ কাৰণে য়েছ গুড ধান হৈছে না শুনে হ'ব এয়ে চিং তো গাইজ কাৰোবাৰ ধান নাচনি চুৰ কৰি আছোঁ বাদ দি বেছি নাংগে অলপ হ'লেও হ'ব কিন্তু ধান আমাক লাগব তাৰমানে গাইজ নালগা নহয় ধান মেইন লক্ষী পূজাত তো গাইজ কালি 50 টকা কৰি কিনিব পাৰিছিলোঁ ঘণ্টা কিনিবি 50 টকা কৰি এই ধান নালাগে গাইজ 50 টকা কৰি ইয়াতে ফ্ৰীতে পাই আমাৰ ইয়াতে আহক আৰু ধান লৈ যাওক লগতে মাছো পাব এই লণ্ডন খাও পাব লণ্ডন খা সৰু আৰু গৰুটোৱে খাই গিলা গাইজ আমি আমেৰিকাৰ পৰা আনছে গাইজ তাৰ গৰুটো তো গাইজ লাপুই দুই এটা ফটো উঠব ফটো মাৰোঁ আইছ লক্ষী গাড়ীখন আৰু বয়া চয়া নহবি মোৰ গাইজ থৈ দিলোঁ এনেকৈ কি আগ গাইজ চব পৰিল দিয়ক লক্ষী বয়া হৈছে নহ'ব কামটো নহ'ব দিয়ক অকণ নহয় লক্ষী মানে গাইছ এই সৰিয়হৰ দামৰাটোৰ ফটো উঠিছে গাইছ চাহ কেনে চালে আৰু গাইছ ই ডেভিল গেঙৰ বোলে কিবা গাইছ পাগলা হৈছে চাওক ই যাওঁ ভালদৰে পৰা যাওঁ এই গেলাখা মানুহ আছে মই যাওঁ গাইছ সোণা চাদা এই চাদা খালি গাইছ মানে দাঁতকেইটা সোণাৰ হৈ যায় এই চাদা লাপুটোৱে খা কৰ দাঁতকেইটা সোণাৰ হৈ যাব সোনা লিফৰ আঁতৰ গাইছ 300 টকা দাম আঁতৰত তোৰ গাইছ ইমান ধুনীয়া গন্ধ পাক লোৱা হৈ যাবি গাইছ আঁতৰ क्या গন্ধ হে আঁতৰ গাইছ গন্ধটো শুনি চাওক একবাৰ আঁতৰ যেনেকৈ মই পাম আপুনি আঁতৰ দে আঁতৰ আমি আমাৰ এইভাগে যেনবা চলে গাইছ আঁতৰত দিছোঁ মই চুলিত নিদিওঁ হাতত দিছোঁ বোলক ভিডিঅ'টো মানে অফ নকৰাকৈ যাই থাকোঁ বোল যাব চলো থাংকি পেট দি এই গাইছ আলবাল ব্লগ বানো হ'ল আমাৰ পুৰা পাতো খাতো ঘেৰে না গাইছ আমি যাই আছোঁ ছিকিমো যাম দাৰ্জিলিঙো যাম গেংটকো যাম অতি সোনকালে বেছি দেৰি নালাগে আৰু অতি সোনকালে যাম তাৰপাছত আৰু ভাল ভিডিঅ' আহিছে গাইছ মানে বহুত দেৰি হ'ল মানে টাইম মিলা নাই ভিডিঅ' বনাবা আজিৰ কাৰণে আহিলোঁ আৰু ভিডিঅ' মানে দিয়ে থাকিম বুলি ভাবিছোঁ তাৰমানে আজিৰ পৰা যিকোনো হওক মানে আৰু যি পাৰোঁ দি থাকিম আৰু ভিডিঅ' কৰা লাইক চাইক কৰিব বহুত দিন দিয়া নিদিয়া আৰু ছাবস্ক্ৰাইব কৰিব গাইছ কৰিলেই ভাল লাগে ভিডিঅ'
তো আমি চাইলোঁ ইয়াৰ পৰা বাবু দুই এটা ফটো উঠলাক মই উঠা নাই মোৰ সিদিনা উঠিছিলোঁ মানে ইনষ্টাত দিয়া আছে চাব দে অকলে ৰাখে যাই চুৰহাট তাত দে গাইছ ৰাকেশত লগ পাম ৰাকেশত দিছিলোঁ ৰাকেশে কিবা অলপ পাল চাল টানি আছে গধূলা পূজা চাব আহিম সেয়ে দিয়ক ভিডিঅ'টো শেষ কৰোঁ আজি আত্মা গাভিন কেইটা কৈছিলোঁ সেইকেইটা আত্মা গাভিন গাইছে আহোঁ লণ্ডন ঘাঁহ খাই কি খাই ল'ব লণ্ডন ঘাঁহ বেলেগ নাখায় খালি লণ্ডন ঘাঁহ খায় সেই গাইছ চাওক এই লণ্ডন ঘাঁহ গাইছ খুতুই কিবা কৰি আছে লণ্ডন ঘাঁহ হৈ তাৰ গৰুকেইটাক Yes guys, London ঘাঁহ guys, you play football guys, মেছি হ'ব সবেৰে গ'ল ভাল দিছে অ গ'ল দেখছা গাইছ খুদু কি লাগব বাইকটো নাই না মোৰ বাইকটো মোৰ অংকুৰ কি প্লেন আছে তোহাৰ পাউডাৰ প্লেন কি কৰিবি তোহো পাউডাৰটো অংকুৰ গাইছ লণ্ডন ঘাঁহৰ মেইন মালিক গাখীৰ বেচে দিনত 19.5 লিটাৰ কি কৰিবি তই কি প্লেন কি তোহাৰ গাইছ তাৰমানে কলা বোকা কৰা প্লেন বানি আছে কালি অলপ খুৱাই দিবি গাইছ আমাৰ মিয়া খালিফা লাজ কৰি আছে আমি আহিছিলোঁ কাটটা দিছিলোঁ তাকে কুত্তাৰ বাচ্চা হয়তো খাই বুলি গাইছ মই যে কৈছিলোঁ দাঁত সনাৰ হয় চনা চাদা খালি এই পিকেট ইয়াৰো দাঁত সনাৰ হ'ব চাদা কিন্তু নাই মেৰে হৰ গাইছ এইটো আমাৰ ৰাস্তাটো চাওক গাইছ কি ধুনীয়া টাইলছ কৰিছে ইয়াত ইলাল কৰছে ধুমাই গাইছ একলাই চিকৰ হয় গাঁৱত আৰু গাঁও নাখায় লেতেৰা আমাৰ এৰে সঞ্চাৰ মুখত আছে কিবা ইয়াৰ পৰা গাইছ তত্তমে কেঞ্চাৰৰ জেগা বস্তুকে